প্ৰিয় উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে ইতিহাস পাঠ্যপুথিৰ তৃতীয় অধ্যায়ৰ কেইটামান চমু প্ৰশ্ন আৰু উত্তৰ যুগুতাই আনিছোঁ। তোমালোকে ভিডিঅ'টো মন দি চাবা আৰু প্ৰশ্নকেইটা তোমালোকৰ টোকা বহীত লিখি ল'বা। আৰু যদি এই প্ৰশ্নকেইটা উত্তৰ ভাল লাগিলে তেন্তে মোক কমেণ্টত জনাবা, আৰু যদি কিবা নুবুজিবলগীয়া থাকে তেন্তেও নিশ্চয় কমেণ্টত জনাবা। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আমাৰ আছে, সামন্তবাদ শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে, তাৰ অৰ্থ কি? ফ্ৰম হুইচ ৱৰ্ড the term feudalism was taken? What is the meaning of the word? So আমি তাৰ উত্তৰটো চাওঁ যে সামন্তবাদ শব্দটো জাৰ্মান ভাষাৰ ফুৱেট শব্দৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ হ'ল এডোখৰ মাটি বা অলপ মাটি। The term feudalism was taken from a German word fuet, which means a piece of land. আমি নেক্সট প্ৰশ্নটো চাওঁ। What were the three classes of France? ফ্ৰান্সৰ প্ৰধান তিনিটা শ্ৰেণী কি কি আছিল? আমি উত্তৰটো চাওঁ। ফ্ৰান্সৰ প্ৰধান তিনিটা শ্ৰেণী হ'ল যাজক শ্ৰেণী বা ধৰ্মযাজক শ্ৰেণী, অভিজাত শ্ৰেণী আৰু বনুৱা দাস শ্ৰেণী। The three classes of the France were the clergy people, the oligarchy and the slaves or laborers. Next question to আমি চাওঁ, পোপ ক'ত বাস কৰিছিল? Where did the Pope live? পোপ ৰোমত বাস কৰিছিল। পোপ lived in Rome. আমি নেক্সট প্ৰশ্নটো চাওঁ, ভাস্কো দা গামাই কেতিয়া ভাৰতত প্ৰৱেশ কৰিছিল? In which year Vasco da Gama was landed in India? So তাৰ উত্তৰ, ভাস্কো দা গামাই ভাৰতবৰ্ষত 1498 চনত প্ৰৱেশ কৰিছিল। In 1498 Vasco da Gama landed in India. So Vasco da Gama was a Portuguese explorer, এজন পৰ্তুগীজ নাবিক আছিল। এপিছত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো আমাৰ, অটোমান তুৰ্কীসকলে কেতিয়া কনষ্টাণ্টিনোপল দখল কৰিছিল? One of the important center of that time, middle era, মধ্য বিশ্বৰ এখন উল্লেখযোগ্য ঠাই আছিল কনষ্টাণ্টিনোপল। In which year Constantinople was gone into the hands of the Ottoman Turks? অটোমান তুৰ্কীসকলৰ হাতলৈ কেতিয়া কনষ্টাণ্টিনোপল গৈছিল? তেনেধৰণেও প্ৰশ্নটো অহা দেখা যায়। তাৰ উত্তৰটো হ'ব 1453 চনত। In 1453 Ottoman Turks captured Constantinople. Next, সামন্তবাদ কি? What is feudalism? So feudalism was a system through which political, economic and social relationships were maintained during 5th century to 15th century AD. অৰ্থাৎ সামন্তবাদ হ'ল ইউৰোপত 5ম শতিকাৰ পৰা 15শ শতিকালৈকে প্ৰচলিত এক অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক প্ৰক্ৰিয়া বা ব্যৱস্থা। ইয়াৰ পিছত আমি চাম, 14শ শতিকাৰ সংকটৰ এটা কাৰণ উল্লেখ কৰা। তোমালোকৰ টেক্সটবুকত সেই দ্য 14th century ক্ৰাইচিছ বুলি আছে। 14শ শতিকাৰ সংকটৰ এটা কাৰণ উল্লেখ কৰা। আমি যদি সংকটৰ কাৰণ এটা চাওঁ, 14শ শতিকাৰ সংকটৰ এটা প্ৰধান কাৰণ আছিল প্ৰাকৃতিক দুৰ্যোগ, নেচাৰেল কেলামিটিছ আৰু মহামাৰীৰ প্ৰাদুৰ্ভাৱ। প্লেগ হৈছিল সেই সময়ত। গতিকে one of the important crisis of the 14th century was natural calamities. Next প্ৰশ্ন,
ৰেনেছা শব্দটোৰ অৰ্থ কি? হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড ৰেনেছা? ৰেনেছা, দ্য মিনিং অফ দ্য ৱৰ্ড ৰেনেছা ইজ ৰিবাৰ্থ, পুনৰ জন্ম বা পুনৰ জন্ম। ৰেনেছা শব্দটোৰ অৰ্থ হ'ল পুনৰ জন্ম বা পুনৰ জন্ম। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল লিঅ'নাৰ্ডো দা ভিঞ্চিৰ দুখন ছবিৰ নাম লিখা। মেনশ্যন এনি টু পিকচাৰ্ছ, ফেমাছ পিকচাৰ্ছ অফ লিঅ'নাৰ্ডো দা ভিঞ্চি। আমি লিঅ'নাৰ্ডো দা ভিঞ্চিৰ দুখন উল্লেখযোগ্য বা বিখ্যাত ছবিৰ নাম হ'ল দি লাষ্ট ছাপাৰ আৰু মনালিছা। তোমালোকে নিশ্চয় মনালিছাৰ ছবিখন দেখিছা। চ' দ্য টু ফেমাছ পিকচাৰ অফ লিঅ'নাৰ্ডো দা ভিঞ্চি is were the last supper and Mona Lisa. Next and the last question is who wrote the book Principia Mathematica? Principia Mathematica গ্ৰন্থখনৰ লেখক কোন? আমি Principia Mathematica গ্ৰন্থখনৰ লেখক ছাৰ আইজাক নিউটন। ছাৰ আইজাক নিউটন wrote the book Principia Mathematica। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই। আশা কৰোঁ তোমালোকে প্ৰশ্নোত্তৰকেইটা ভাল পালা। যদি ভাল লাগিলে তেনেহ'লে লেটছ ষ্টাডি উইথ অনুপম এই চেনেলটোক তোমালোকে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।